নমস্কাৰ প্ৰথমতে মই আপোনালোকক সৰস্বতী পূজা সকলোলৈ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব তাত এটা প্ৰশ্ন দিয়া হৈছে সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেন্ট কৰি জনাব আৰু প্ৰশ্নকেইটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আহিবলগীয়া যিকোনো জবৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন সো আপোনালোকে ভালদৰে চাই যাব শেষলৈ চাব 1 নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ মুদ্ৰা কি নামেৰে জনা যায় অপশন দিয়া আছে এ ডলাৰ অপশন বি য়েন অপশন সি ৰিংগিত অপশন ডি ৰুপিজ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশন বি য়েন জাপানৰ মুদ্ৰাক য়েন বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন জিলাত ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে অপশন দিয়া আছে এ শোণিতপুৰ আৰু নগাঁও অপশন বি যোৰহাট আৰু গোলাঘাট অপশন সি কাৰ্বি আংলং আৰু গোলাঘাট অপশন ডি ডিব্ৰুগড় আৰু তিনিচুকীয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে 3 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰতিষ্ঠানে শেহতীয়াকৈ পৰম অন্ত ছুপাৰ কম্পিউটাৰ উন্মোচন কৰিছে অপশন দিয়া আছে এ আইআইটি গুৱাহাটী অপশন বি আইআইটি মাদ্ৰাজ অপশন সি আইআইটি গান্ধীনগৰ অপশন ডি আইআইটি খানাপাৰা ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশন সি আইআইটি গান্ধীনগৰ 4 নম্বৰ প্ৰশ্নটো হৈছে 2021-22 বৰ্ষত ভাৰতৰ সৰ্বাধিক চেনি উৎপাদনকাৰী ৰাজ্য কোনখন অপশন ডি আছে এ মহাৰাষ্ট্ৰ অপশন বি বিহাৰ অপশন সি অসম অপশন ডি পাঞ্জাব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন এ মহাৰাষ্ট্ৰ 2021-22 বৰ্ষত ভাৰতৰ সৰ্বাধিক চেনি উৎপাদনকাৰী ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ দীঘল পৰ্বত শ্ৰেণী কোনখন অপশন দিয়া আছে এ পাটকাই বি নামচাই সি বৰাইল ডি বেথাতলি ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে সি বৰাইল অসমৰ আটাইতকৈ দীঘল পৰ্বত শ্ৰেণী হৈছে বৰাইল 6 নম্বৰ প্ৰশ্নটো হৈছে সতী-সাধিনী কোন ৰাজবংশৰ মহাৰাণী আছিল অপশন ডি আছে এ আহোম অপশন বি চুতীয়া অপশন সি কোচ অপশন ডি ডিমা হাছাও ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল অপশন বি চুতীয়া সতী-সাধিনী চুতীয়া ৰাজবংশৰ মহাৰাণী আছিল 7 নম্বৰ প্ৰশ্নটো কোন ঠাইত মানস নদী ব্ৰহ্মপুত্ৰৰ সৈতে লগ হৈছে অপশন দিয়া আছে এ অভয়াপুৰী অপশন বি যোগীঘোপা অপশন সি বৰপেটা অপশন ডি ইয়াৰে এটাও নহয় ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশন বি যোগীঘোপা মানস নদী ব্ৰহ্মপুত্ৰৰ সৈতে লগ হৈছে যোগীঘোপাত 8 নম্বৰ প্ৰশ্নটো হৈছে দৈনিক ইংৰাজী বাতৰি কাকতত দ্য আছাম ট্ৰিবিউন প্ৰতিষ্ঠাপক কোন আছিল অপশন ডি আছে এ প্ৰফুল্ল গোবিন্দ বৰুৱা অপশন বি ৰাধা গোবিন্দ বৰুৱা অপশন সি শিৱ প্ৰসাদ বৰুৱা অপশন ডি ধীৰেন্দ্ৰনাথ বৰুৱা ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশন বি ৰাধা গোবিন্দ বৰুৱা দৈনিক ইংৰাজী বাতৰি কাকতৰ দ্য আছাম ট্ৰিবিউন প্ৰতিষ্ঠাপক ৰাধা গোবিন্দ বৰুৱা আছিল 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰা নাই অপশন ডি আছে এ চিৰাং অপশন বি বাক্সা অপশন সি ওদালগুৰি অপশন ডি বঙাইগাঁও ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশন ডি বঙাইগাঁও জিলাত ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰা নাই শেষৰটো প্ৰশ্ন হৈছে 2021-2022 বৰ্ষৰ বাবে ভাৰতৰ লিপিবদ্ধ কৰা বিত্তীয় ঘাটি কিমান জিপিডিৰ শতাংশত অপশন ডি আছে এ 6.71% অপশন বি 5.31% অপশন সি 6.31% অপশন ডি 5.57% ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশন এ 6.71% 2021-22 বৰ্ষৰ বাবে ভাৰতৰ লিপিবদ্ধ কৰা বিত্তীয় ঘাটি 6.71% জিপিডিৰ মতে
ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন ডি আছে এ অজিত বাডেকৰ, অপশ্যন বি ৰাজেশ গেৰা, অপশ্যন চি সোমনাথ সিং, অপশ্যন ডি সন্দীপ ৰায়। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, চ' আপোনালোকে বহুত ভালদৰে চাই যাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত সদায় আপোনালোকে পাই থাকিব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। ধন্যবাদ, আজিলৈ ইমানেই।